हेलो बंधुসকল, वेलकम बैक टू माय यूट्यूब चैनल। तो बंधुসকল, विश्वकर्मा पूजार सकलोকে आंतरिक शुभेच्छा जनालो। और आज विश्वकर्मा पूजा है, সেইকাৰণে ব্লগটো বনাম বুলি ভাবিলোঁ। তো সকলোৱে সহযোগ কৰিব। তো বলক আজি মই মোৰ যি বস্তু আছে, গাড়ী হওক বা চাইকেল হওক, খেলাই হওক, তো যি বস্তু থওঁ তে বলক সহযোগ কৰিব। তো মানে বন্ধুসকল কিবা কিবি লৈ ল'লোঁ। মই এতিয়া বাল্টিং চাওঁ। तो মানে গাড়ী ধুবলৈ কিবা কিবি লৈ লো। শ্যাম্পু নম্বৰ চাওক। তো শ্যাম্পু আৰু বাল্টিং থৈ ল'লোঁ তাতে। এতিয়া গাড়ীখন লৈ তো মানে বন্ধু চাক বহুত লেতেৰা হৈছে গাড়ীখন। তো আজি বহুত লেতেৰা হৈ গৈছে। তো আজি কথা কৰিব লাগিব। তো মানে বন্ধুসকল চাক এটা সোমাই দি তো ভাঙি গ'ল। তো মানে ইয়াতে সোপা দিলেও যাতে পানী সোমাই নাযায়। তো বিশ্বকৰ্মা বুলি মোৰ বাচন ধ্যান ধুই লওঁ। তো মানে বন্ধুসকল ফাৰ্ষ্ট যাত্ৰা কৰি দিলে। তো মানে বন্ধুসকল চাওক হেল্পাৰ আহি গৈছে। তো মোৰ এজন তো আজি গাড়ীখন বেলেগকৈ ধুব লাগিব। তো চাওক এতিয়া কোনোবা গাড়ী ধৰি মাতিব আৰু বেছি নাংগে দে 50 টকামান দিলি হ'ব। পুলিচ থবাইছে ঘৰত। তো মানে বন্ধুসকল গাড়ীখন পুৰা চাফা হ'লে আপোনালোকক দেখাই আছোঁ। তো এতিয়া একেলগে কান্তে 400 ভিডিঅ'টো কিয় ক'ব নেকি ছাৰ? কি ক'ম আৰু গাড়ীখন ধুব লাগে আৰু দে বিশ্বাস বুলি কি ক'ম এইটো চাওক কিমান আছে। তো মহাদেৱৰ ভক্ত হয়। তো ব'লক ভিডিঅ'টো আৰু দেখাই আছোঁ। বন্ধুসকল কণ্ঠ শুকাই গৈছে, পানী অলপ খাই লওঁ। তো আজি গাড়ীখন বহুত ধুব লাগিব আৰু মোৰ চাইকেলখন ধুব আছে, ঠেলাখন ধুব আছে। তো আৰু মেচিন কেইটামান ধুব আছে। তো এইবিলাক ধুম আৰু চাওক ক'ৰবাত যাব পাৰোঁ নাযাব পাৰোঁ ঠিক নাই, গেৰাণ্টি নাই। তো বিশ্বকৰ্মা ভগৱানক আশীৰ্বাদ পাইছোঁ যে আকৌ নহয়। তো চাওক পানী আনিছে মোক লাগি। তো পানীগিলাচ খাই লওঁ দেখ আৰু চাব নাপায় পানী খাওঁতে হ'ব দেখ। এতিয়া আৰম্ভ কৰোঁ। গাড়ীখন পুৰা চাফা কৰি থৈ প্ৰথম যদি দোকানৰ বাটন নাপায় তো বলক যাওঁ। তো গাড়ী তো মানে বন্ধুসকল ফাইনেলি গাড়ীখন থোৱা হ'ল। তো আৰু অলপ পালিচ চালিচ মাৰিব আছে। তো পালিচ মানে আৰু মালা দিব আছে। তো ভিডিঅ' চাই থাকক। আৰু মোৰ দুখন নিনজা কাজকি থোৱা আছে তাৰ সেইকাৰণে বলক। তো মানে বন্ধুসকল চাক ফাইনেলি নিনজা কাওয়াসাকি জেক্স এক্সটেনাৰ তো এখন ফাইনেলি জেক্স এক্সটেনাৰ। তো চাক তো মানে বন্ধুসকল 1 বছৰমান 2 বছৰমান ধোৱাই লৈছোঁ গাড়ীখন। মোৰ এখন বহুত হেভি গাড়ী হয়। তো এইটো চাক এটা লিখিম 4x4 থাৰ। তো বলক নিনজা এক্সটেনাৰখনক থুই দিওঁ অলপমান। তো পানী আছে তো বিশ্বকৰ্মা যাব কি যে হওক কৃষ্ণ হোৱা থাকে না পানী। বন্ধুসকল তো চাওক এডাল মালা আনিছোঁ গাড়ীৰ কাৰণে। তো অকল এতিয়া লাগিছে। তো কেনেকৈ লাগিল তো লগাই আছোঁ মালাডাল। তো চাই লওক মানে বন্ধুসকল দেখ
কিবা কৰি গাড়ীখন চাজালো তো আৰু এতিয়া পলিচ মাৰিব আছে কিন্তু মোৰ এখনৰ কাৰণে আকৌ আনা অলপ ফাটি পেলাই যাই কিনে আনিম তো এইবিলাক লগাব লাগিব ইয়াত চাওক চিঙিকেল তো এইবিলাক চিঙিকেল গাড়ীখন চাইকেলখন মোৰ নিঞ্জা কাৱাছাকি এইটো তো চিঙিকেল তো জানতে মাতি পেলাই এখন লগাম তো এখন অলপ পলিচ কৰিব আছে তো পলিচ চলিচ মাৰি অলপ ঘূৰি বান্ধিব লাগিব বেয়া হ'বতো বাচন কি হয় তো মালাডাল কেনে লাগে বন্ধু অকল ভাল লাগে নাই মই সিমান ভাল লাগো নাই কৃষ্ণ বেয়া পাব আৰু কৃষ্ণ তো মানে বন্ধু অকল চাওক বহুত পুৰণা ট্ৰেক্টৰ হয় মানে বন্ধুসকল চব গা চা ধুই দিলোঁ তো এতিয়া মই গা ধুব বাকী আছে আৰু ব্লগটো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰা নাপাহৰিব তো আজিলৈকে ইমানেই আছিল তো হাতীপাৰা ক'ৰবাত যাওঁ ব্লগটো বনাম তো ধন্যবাদ জয় অসম বাই বাই